মোৰ নমস্কাৰ জনাইছোঁ। আমি বহু সময়ত নিজৰ জাতিক বচাবৰ কাৰণে উন্নত কৰিবৰ কাৰণে আমাৰ পক্ষৰ পৰা বহুতো আন্দোলন কৰি আহিছোঁ। এই আন্দোলন বহু সময়ত মানুহে আখ্যা দিছিল যে আমি বিদ্ৰোহী। আমি আচলতে বিদ্ৰোহী নহওঁ, আমি বিপ্লৱী। আমাৰ যিবিলাক সম্পত্তি আছে, কৃষ্টি সংস্কৃতি আছে, ভাষা আছে, বুৰঞ্জী আছে, এইবিলাকক আমি জগতৰ বুকুত আকৌ ভালকৈ উদঙাই দিবৰ কাৰণেহে আচলতে আমাৰ যিবিলাক আফাদ আছিল, যিবিলাক সভা আছিল, তেওঁলোকে চেষ্টা কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকলে। আৰু তেনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টাত আমি ক'বলৈ গ'লে বহুখিনি আগবাঢ়ি এতিয়া আমি স্বীকৃতি লাভ কৰিছোঁ বহুতো বিষয়ত। এনে এটা উপস্থিত হৈছোঁ যে আমাক বিকেন্দ্ৰিক বুলি মানুহবিলাকে ভাবিছিল, কিন্তু আমি সদায়েই ৰাষ্ট্ৰৰ লগত সুকেন্দ্ৰিক হৈ আছোঁ। এই কথা কিন্তু আমি জনাব লাগিব। আমি আমাৰ মনৰ কথা মানে আমাৰ যিবিলাক শাসনকৰ্তা আছে, আমাৰ ৰাষ্ট্ৰীয় নেতাসকল আছে, আমাৰ শাসক আছে, তেওঁলোকক আমি ভালকৈ আমাৰ মনৰ কথা বুজাব লাগিব। আমি অতি উপকৃত। বহু সময়ত আমি যিবোৰ দাবী কৰিছোঁ, যিবোৰ আমাৰ পাওনা আছে, সেইবোৰ আমাৰ যোগ্যতা অনুসাৰে আমাৰ ভাৰতীয় চৰকাৰৰ পৰা আমি লাভ কৰিব পাৰিছোঁ। এতিয়া সময় হৈ আহিছে এইবিলাক আমাৰ উন্নতি যাতে আমি ছাষ্টেইন কৰিব পাৰোঁ, এইটো ঠিকমতে ধৰি ৰাখিব পাৰোঁ আৰু ইয়াতকৈ যদি আমি আগবাঢ়ি যাওঁ, এই আগবঢ়াৰ ক্ষেত্ৰত আচলতে আমাক ভাৰতীয় যিবিলাক শাসক আছে, আমাৰ ৰাষ্ট্ৰীয় যন্ত্ৰ আছে, তেওঁলোকক সহানুভূতি নিশ্চয় লাগিব আৰু আমি সদায় সেইটো পাই। এতিয়া আমি কেৱল ভাৰতৰ কথাই নহয়, আমি বিশ্বৰ দৰবাৰত এইখিনি কথা জনাবৰ কাৰণে আমাৰ ইচ্ছা আছে। আৰু এই ইচ্ছা আগামী যিটো 15 আৰু 16 আমাৰ যিটো মহোৎসৱ হ'ব, বড়োলেণ্ড মহোৎসৱ, এই মহোৎসৱত এইখিনি সুবিধা আমি আদায় কৰিব বিচাৰিছোঁ। সকলোৰে সঁহাৰি বিচাৰিছোঁ। আমাৰ উদ্দেশ্য সৎ, আমাৰ উদ্দেশ্য প্ৰগতিমূলক, আৰু তাত যাতে আপোনাৰ চবেই যাতে দেশৰ মানুহবিলাকে আমাক সহায় কৰে, এইখিনি আশা কৰি মোৰ বক্তব্য ইয়াতে আৰু ভাষা সাহিত্য সংস্কৃতি। হয়, আপোনালোকক সকলোকে মই জনাবলৈ পাই অতি আনন্দিত পাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু দিল্লীস্থিত হিন্দুস্তানী গান্ধী সাহিত্য সভা, এই চাৰিটা সংগঠনৰ অৰ্গেনাইজত আৰু বিটিআৰ চৰকাৰৰ সহযোগত আমি এটা উদ্দেশ্য লক্ষ্য লৈ পেলাই অহা 15-16 নৱেম্বৰ তাৰিখে দিল্লীত ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত আমি বড'লেণ্ড মহোৎসৱ নামেৰে এটা বিশাল আমি মহোৎসৱ পাতিছোঁ। আৰু ইয়াৰ অন্তৰালত আমি এটা থিম দিছোঁ, ইথোছ পিচ এণ্ড হাৰমনি এণ্ড ইণ্টিগ্ৰেল পাৰ্ট অফ 4 নেশ্যন বিল্ডিং। এই মটৰটো লৈ পেলাই আমি নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু হিন্দুস্তানী সাহিত্য সভাই আমি বড়োসকলৰ ভাষা, সংস্কৃতি আৰু সাহিত্য, এই তিনিটা বস্তুক আমি কেনেকৈ বিশ্ব দৰবাৰত আমি নিব পাৰোঁ, বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্যক কেনেকৈ মানে বাহিৰা জগতক আমি আগুৱাই নিব পাৰোঁ, এই তিনিটা বস্তুক লৈ পেলাই আমি বড়োলেণ্ড মহোৎসৱটো আয়োজন কৰিছোঁ। আৰু আমি সৌভাগ্য বুলি ক'ব লাগিব, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি পেলাই তেখেতে 15 তাৰিখে 3:30 আমাৰ কাৰ্যসূচীত উপস্থিত থাকিব। আৰু তেখেতে প্ৰথম আহি পেলাই বড়োসকলে যি শেহতীয়াকৈ 21টা আমি GI টেগ পালোঁ, এই GI টেগৰ প্ৰত্যেকটো বস্তুক আমি তাতে ষ্টল বনাইছোঁ আৰু ষ্টলটো তেখেতে আহি পেলাই উদঘাটন কৰিব। তাৰপিছত আমি এটা ছেমিনাৰ ৰাখিছোঁ, বিষয়টো হ'ল দ্য ৰিচ বড়ো কালচাৰ, ট্ৰেডিশ্যন এণ্ড লিটাৰেচাৰ কণ্ট্ৰিবিউটিং ইণ্ডিয়ান হেৰিটেজ এণ্ড ট্ৰেডিশ্যন, এটা আমি ছেমিনাৰ আয়োজন কৰিছোঁ। আৰু ছেমিনাৰটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদঘাটন কৰিব। আৰু ইয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে ইয়াত যোগদান কৰিব। আৰু আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিয়ে বড়োসকলৰ ভাষা, সংস্কৃতি আৰু বড়োসকলৰ সাহিত্য ইয়াক বিশ্ব দৰবাৰত নিয়াত যথেষ্ট সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াক আমি খুব আনন্দিত হৈ পেলাই
আজি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আৰু দুলাৰায় বড়ো হাৰিমু আফাদৰ অৰ্গেনাইজত অসমৰ বিভিন্ন সদৰ জিলা আৰু মহকুমাত আমি তেখেতক নৰেন্দ্ৰ মোদী তেখেতক আমি আদৰিবৰ কাৰণে আমি এটা পিছ শোভাযাত্ৰা আমি উলিয়াইছোঁ আৰু আশা কৰোঁ বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই যে এটা সপোন দেখিছিলে বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ভাবিছোঁ তেখেতৰ সপোনটো নিশ্চয় বাস্তৱত প্ৰতিফলিত হ'ব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতৰ উপস্থিতিয়ে নিশ্চয় বড়োসকলক বিশ্ব দৰবাৰত এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰাত নিশ্চয় সহায় কৰিব বুলি আমি খুব আশাবাদী তাৰ উপৰিও আমি আমাৰ ইয়াত 3টা ৰাষ্ট্ৰীয় উদ্যান আছে মানাস চিখনাজাৰ আৰু ৰায়মনা ইয়াত যথেষ্ট পৰ্যটকৰ অভাৱটো আমি দেখিবলৈ পাইছোঁ কেনেকৈ এই 3টা ৰাষ্ট্ৰীয় উদ্যানত আমি কেনেকৈ বাহিৰৰ পৰা পৰ্যটক আনিব পাৰে ইয়াৰ ক্ষেত্ৰতো এই বড'ল মহোৎসৱত বিস্তৰকৈ আলোচনা কৰা হ'ব আৰু তাৰোপৰি 2020 চনত যি এটা NAP নিউ এডুকেশ্যন পলিচি নেশ্যনেল এডুকেশ্যন পলিচি এটা যিটো এটা বনোৱা হ'ল ইয়াত আমাৰ মাতৃভাষা মাধ্যমে কেনেকৈ আমি জীয়াই থাকিব পাৰোঁ কেনেকৈ চেলেঞ্জ কি চেলেঞ্জ আমি ফেচ কৰিব লাগিব তাক কেনেকৈ আমি অভাৰকাম কৰিব পাৰে ইয়াৰ ওপৰতে বিস্তাৰকৈ এটা আলোচনা চক্ৰ আয়োজন কৰা হৈছে ইয়াত ইউনিয়ন মিনিষ্টাৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে চিফ গেষ্ট হিচাপে উপস্থিত থাকিব আমি ভাবিছোঁ যি এটা আমি মহৎ উদ্দেশ্য লৈ পেলাই বড'ল মহোৎসৱ আমি আয়োজন কৰিছোঁ নিশ্চয় ইয়াত আমি সাফল্য হ'ম আৰু ইয়াত সকলো ৰাজ্যক দলে বলে আহি পেলাই যোগদান কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ থেংক ইউ ভাৰতৰ জনপ্ৰিয় প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতে 15 তাৰিখে 3:30 আমাৰ বড'ল মহোৎসৱত তেখেতে উপস্থিত হ'বহি তেখেতে প্ৰথম আহি পেলাই বড়োসকলে যি 21টা জিআইটেগ আমি প্ৰডাক্ট পালোঁ আমি ষ্টল তাতে আমি ইনষ্টল फैगौ ओरैबायदि मोजां खौरां जे बे गाहाय मन्थ्रिल' नङा दिनैनि दिनाव बुहुमनि सासे गोजौ थाखोनि जोंनि दैदेनगिरि श्रीयुत नरेन्द्र मोदी जे बिथांनि मोनसे खोथा मोनदों जों श्रीयुत नरेन्द्र मोदी मानगोनां बिथाङा हांख्रायनाय जोंनि राव थुनलाइ हारिमुखौ बुहुमाव आरो बयनिबो गेजेराव सिनायथि होनायनि थामोनथा रैखाथि जे दुलाराय बर' फरायसा आफाद दुलाराय बर' हारिमु आफाद बिथा मखुमा मानव गेदेर बिथांमोनखौ बराय आफादगिरि बिजिल नेलसन दिनेश ब्रह्म सारजों लोगोसे आफादगिरि चक्रधर नार्जारी बोसोन जिल्ला दुलाराय बर' फरायसा आफादनि मानगोनां लोगो आफादगिरि सफैनो हानाय जोंनि नरेंद्र मोदी जी आपको जों बरायो नरेंद्र मोदी से थांदिनि गोदान दिल्लीयाव बाहागो लादिनि बड'लेण्ड महोत्सवआव बाहागो लादिनि बड'लेण्ड महोत्सवआव जय बर' हारिनि जय बर' हारिनि बर' हारिमु जौगासारथों बर' हारिमु गोदान दिल्ली 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 गोदान दिल्ली
नुगोनसा सार नांगौ होनफानांगौब्रा खोनायाबाबो थाबाय बोलो हो